স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দুটা আলু সৰু সৰুকৈ কাটি লৈছোঁ, এটা বিলাহী লৈছোঁ, দুটা জলকীয়া, এটা পিঁয়াজ আৰু দুটা মেগী লৈছোঁ। এইখিনি এতিয়া আমি বইল কৰি ল'ম 5 মিনিট সময়। মেগীখিনি আমাৰ বইল হৈ গ'ল। এতিয়া আমি মেগীখিনি নমাই ল'ম। এতিয়া বইল কৰা মেগীখিনিত আমি কাটি লোৱা বিলাহীখিনি দিছোঁ, সেয়া আলুখিনি দিছোঁ, সেয়া জলকীয়া কাটি লোৱা আৰু এয়া পিঁয়াজখিনি দিছোঁ। আমি দিছোঁ ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি আধা চামুচ, হালধি অকণমান দিছোঁ, জলকীয়া গুড়ি দিছোঁ 1 চামুচ, চাট মছলা দিছোঁ 1 চামুচ আৰু মছলা দিছোঁ আধা চামুচ। সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ অলপ কমেই দিছোঁ কাৰণ মেগী মছলাখিনি নিমখ থাকেই। আৰু দুটা ডিম দিছোঁ। কৰ্ণফ্লাৱাৰ 2 চামুচ দিছোঁ। আপোনালোকে নিদিওঁ ক'লেও নিদিব পাৰে। আৰু বেচন দিছোঁ মই 4 চামুচ। মই মেগী মছলাখিনি দি দিছোঁ। ভালদৰে এইখিনি মিহলাই ল'ম। গোটেইখিনি মিহলাই হৈ গ'ল। মই ৰিফাইন তেল দিছোঁ আৰু অলপ গৰম হ'বলৈ দিছোঁ। এতিয়া মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই হাতেৰে দি দিছোঁ। আপোনালোকে চামুচেৰে দিওঁ ক'লেও দিব পাৰিব। আৰু গেছটো ল' ফ্লেমত দি ভাজিব কাৰণ বিলাহীখিনি আৰু আলুখিনি কেঁচাকৈ দিয়া হৈছিল, সেইখিনি সিজিব লাগিব। এতিয়া আমাৰ পকৰীখিনি হৈ গৈছে। এতিয়া আমি নমাই ল'ম।
মোৰ পকৰি ৰেডি হৈ গ'ল আৰু আপোনালোকেও ঘৰত এনেদৰে বনাই খাবচোন আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব।